সিস্ট মানে কি হয়? সিস্ট মানে এটা বেগৰ নিচিনা বস্তু যোনটো পানী থাকে এটোক সিস্ট বুলি কোৱা হয়। যেতিয়া সিস্টটো আপোনাৰ ব্ৰেষ্টত থাকে এটো ব্ৰেষ্ট সিস্ট বুলি। সাধাৰণতে ব্ৰেষ্ট সিস্ট বিলাক ক্যান্সাৰ নহয়। আপোনাৰ সিস্ট হয়তো এটা থাকিব পাৰে বা মাল্টিপল থাকিব পাৰে বা এক সাইডে থাকিব পাৰে বা দুইটা সাইডতে থাকিব পাৰে। ব্ৰেষ্টত যেতিয়া আপুনি লাম্প এটা পায় তেতিয়া হেতু যদি আপুনি চুই চাই আপুনি গম পাব যে এটো অকমান গোল নিচিনা হয়, স্মুথ হয় বস্তুটো আৰু পানী ভৰাই থোৱা বেলুনৰ নিচিনা হয় চুবলে। আৰু হয়তো আপোনাৰ ব্ৰেষ্টৰ অকমান বিষাবও পাৰে, টেন্ডাৰনেস হ'ব। আৰু এটো দেখা যায় যে মাহেকিয়াৰ সময়ত আপোনাৰ বিষটো অকমান বেছিকে হয় আৰু লাম্পটো অলপ ডাঙৰ হৈ যায়। আৰু মাহেকিয়া যেতিয়া শেষ হৈ যাব আপোনাৰ ব্ৰেষ্টৰ লাম্পটো সাইজটো সৰু হৈ যাব আৰু বিষটোও কমি যাব। ব্ৰেষ্ট সিস্ট সাধাৰণতে দুটা টাইপৰ হয়, এটা হল মাইক্ৰোসিস্ট বুলি কয়, এটা হল ম্যাক্ৰোসিস্ট বুলি কয়। মাইক্ৰো মানে বহুত সৰু হয়, যোনটো আপোনাৰ হাতেদি চুলে গম নাপায়। এটো আপোনাক যদি টেষ্ট কৰে আল্ট্ৰাসোনোগ্ৰাফি কৰে তাতে ধৰা পৰিব। আৰু এটা হল ম্যাক্ৰোসিস্ট যোনটো অলপ ডাঙৰ হয়, 2 সেন্টিমিটাৰ বা 5 সেন্টিমিটাৰ মানৰ ভিতৰত হয়। হেবিলাক হয়তো আপুনি চুলেও গম পাব। ব্ৰেষ্ট সিস্টটো কিয় হয় হেতু আমি এটা কাৰণ বুলি ক'ব নোৱাৰো। দেখা গৈছে যে যোনটো মাহেকিয়াৰ লগত যোনটো হৰমোনেল চেঞ্জেস হয় তাৰ লগত অলপ কানেকশন আছে। সাধাৰণতে ব্ৰেষ্ট সিস্টটো যদি থাকে হেতু পিছলে গৈ ক্যান্সাৰ নহয়গে। ধৰি লওক আপোনাৰ ব্ৰেষ্টত মাল্টিপল সিস্ট আছে, তাৰে মাজত যদি ভিতৰৰ পৰা এটা যদি ক্যান্সাৰ হৈ আছে তেতিয়াহলে আপুনি চুলে গমেই নাপাব। তেনে ক্ষেত্ৰত আপোনাৰ কিছুমান টেষ্ট কৰিব লগা হয় বস্তুটো কনফাৰ্ম কৰিবৰ কাৰণে। ডায়াগনোসিসটো কেনেকৈ কৰা হয়? প্ৰথম যেতিয়া আপুনি এটা লাম্প পালে আপুনি হয়তো ডক্টৰৰ ওচৰলৈ যাব। ডক্টৰে এতিয়া আপোনাৰ সিম্পটমস বিলাক সুধিব, আপোনাৰ পুৰণা হিষ্ট্ৰী বিলাক সুধিব যে বিষ আছে নেকি, কিমান দিনৰ পৰা হৈ আছে, মাহেকিয়া হওঁতে কিবা বেছি হয় নেকি, বিলাক ডিটেইলস বিলাক লোৱাৰ পিছত এটা কনক্লুজনত আহিব। আৰু হয়তো আপোনাক কিছুমান টেষ্ট কৰিবলৈ দিব পাৰে, কাৰণ সব বস্তু চুই চাই গম নাপাবও পাৰে। তেতিয়া আপোনাক কি কৰিবলৈ দিয়ে? নৰমালি আল্ট্ৰাসোনোগ্ৰাফি কৰিবলৈ দিয়া হয়। আল্ট্ৰাসোনোগ্ৰাফিখন একেবাৰে সহজ হয়। আপুনি যেতিয়া চাব তাত গম পাই যায় লগে লগে যে এটো ভিতৰত সিস্ট আছে নে কিবা সলিড টিউমাৰ আছে। যদি সিস্ট আছে এটো কনফাৰ্ম হৈ যাব। যদি সিস্ট নহয় আপোনাৰ যদি সলিড টিউমাৰ থাকে তেনেহলে আপোনাৰ নেক্সট টেষ্ট কৰিবলৈ দিব পাৰে যোনটো কয় FNAC, ফাইন নিডল এস্পিৰেশন সাইটোলজি। তাত কি কৰে আপোনাৰ বেজি এটা ভৰাই পিনে ভিতৰৰ পৰা অকমান টিস্যু টানি আনি হেতু চেক কৰা হয়। আৰু কিছু ক্ষেত্ৰত আপোনাৰ হয়তো মেমোগ্ৰাফিও কৰিবলৈ দিব পাৰে। তে যদি ডাঙৰ সিস্ট থাকে তেতিয়া মেমোগ্ৰাফিত ধৰা পৰে। নেক্সট আহিলো এতিয়া ট্ৰিটমেন্ট কি কৰিব? যেতিয়া আপুনি সিস্ট এটা আছে বুলি কনফাৰ্ম হৈ গল যে এটো সিম্পল সিস্ট হয়, সাইজটো সৰু হয় আৰু আপুনি আল্ট্ৰাসোনোগ্ৰাফি কৰি বা FNAC কৰি কনফাৰ্ম হৈ গল যে এটো সিম্পল সিস্ট হয়, তেতিয়াহলে আপোনাৰ হয়তো এটো ট্ৰিটমেন্ট নকৰিলেও একো আপত্তি নাই। কিন্তু যদি আপোনাৰ সিস্টৰ সাইজটো ডাঙৰ হয়, আপোনাৰ বোলে বিষ হৈ আছে, আপোনাৰ 2-3 মাহৰ পৰা দেখিছে বস্তুটো লাহে লাহে ডাঙৰ হৈ গৈ আছে, তেনেহলে আপুনি নেক্সট ট্ৰিটমেন্টত যাব লাগিব। তাৰে ভিতৰত এটা কৰে আপোনাৰ FNAC কৰিব পাৰে। FNAC কি কৰে আপোনাৰ সিস্টৰ ভিতৰত বেজিটো ভৰাই দিয়ে, ভৰাই পিনে তাৰ ভিতৰৰ পৰা পানীটো টানি আনে। এতিয়া যদি পানীটো ওলাই আহে তাৰ মানে এটো সিস্ট হয় আৰু যিমানখিনি পানী উলিয়াব আপোনাৰ সিস্টটো সৰু হৈ গৈ থাকিব। কেতিয়াবা দেখা যায় যে পানী উলিয়াওতে আপোনাৰ হয়তো এবাৰতে গোটেই পানীখিনি ওলাই নাহিবও পাৰে। সেইকাৰণে আপোনাৰ সেকেন্ড টাইম কৰিব লগা হয় বা থাৰ্ড টাইমও কৰিব লগা হয়। আৰু একবাৰ পানীটো উলিওৱাৰ পিছত হয়তো আকৌ নতুনকৈ পানী আকৌ জমা হ'ব পাৰে বা আকৌ বেলেগ সিস্টো হ'ব পাৰে। তেনেকুৱা যেতিয়া হয় এটো ৰিকাৰেন্স বুলি কয়। তেনে ক্ষেত্ৰত আপোনাৰ কিছুমান মেডিসিন ইউজ কৰিব পাৰে। এটো হৰমোনেল মেডিসিনস কিছুমান থাকে হেবিলাক ব্যৱহাৰ কৰা হয়। কিন্তু হৰমোন বিলাকৰ যেহেতু কিছুমান সাইড ইফেক্টস থাকে সেইকাৰণে সকলোকে দিয়া নহয়। যোনবিলাক কন্ডিশনত সিভিয়াৰ সিম্পটমস হৈছে, বহুত পেইন হৈছে, বহুত বোলে ডাঙৰ হৈছে, তেনেকুৱা কেছতহে মেডিসিনস দিয়া হয়। তো মেডিসিনতো বোলে ভাল হোৱা নাই, আপোনাৰ 2-3 মাহৰ পৰা বোলে মেডিসিনস খাই আছে তথাপিতো এটো যোৱা নাই, তেতিয়া আপোনাৰ নেক্সট অপচন আহিব সাৰ্জাৰী।